হেই বন্ধু বান্ধৱীসকল, আজি আকৌ আহি গ'লো এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো একেবাৰে ৰাতিপুৱাই পৰা আৰম্ভ কৰি দিছোঁ। চাওকচোন ৰাতিপুৱাৰ পৰিৱেশটো কি ধুনীয়া, ভাল লাগে। এতিয়া চাব দেই, চোতালত দিম অকণমান বুট মুগ পেলাই। পাৰ চৰাইকেইটা উৰি আহিব একেবাৰে গোটেইকেইটা। ইহঁতক ৰাতিপুৱাই খোৱা বস্তু লাগে। বুট মুগ চাউল যি থাকে তাকেই দিওঁ, বিস্কুট ভাঙিও দিওঁ কেতিয়াবা, তেনেকৈ আৰু এনেই দেখি কিবা এটা ভাল লাগে গোটেইকেইটা যেতিয়া খাই থাকিব। আজি আপোনালোকক দেখাম অমিতাৰ খাৰ বনোৱা। চাওকচোন কেনেকৈ বনাম। তাৰ বাবে অমিতাটো কাটি ল'লোঁ, ধুনীয়াকৈ বাকলি এৰাই ল'ম। তাৰ পাছত অমিতাটো ধুনীয়াকৈ টুকুৰা টুকুৰি কৰি ল'ম, সৰু সৰুকৈ। এতিয়া কেৰাহীত তেল গৰম হোৱাত তাত পাঁচফোৰণ আৰু জলকীয়া অকণমান সৰহকৈ দি ল'লোঁ। তাৰ পাছত দি ল'ম অমিতাখিনি। অমিতাৰ লগত এটা আলুও কাটি দিছিলোঁ টুকুৰা টুকুৰিকৈ। অমিতাখিনি দি ধুনীয়াকৈ ভাজি থাকিম। এতিয়া দুটামান বুটো দি ল'ম। বুটৰ লগত নিমখ অকণমান দি ল'ম জোখমতে। এতিয়া ধুনীয়াকৈ ভাজি থাকিম। এতিয়া দি ল'ম অকণমান খাৰ, মানে ঘৰতে বনাই থোৱা আছিল কলৰ খাৰ, তাকে অকণমান দি ল'লোঁ। দি লৈ ভাজি থাকিম। এতিয়া দি ল'ম পানী। পানী এবাৰ দুবাৰ নহয় বহুতবাৰ দি ল'লোঁ, যাতে খাৰখিনি ধুনীয়াকৈ সিজি যায়। খাৰখিনি গলি গ'লেহে খাবলৈ ভাল লাগে, সেইবাবে পানী দি উতলিব দি থ'লোঁ। এতিয়া শেষৰবাৰ পানী দি শুহি যোৱাত এখন প্লেটত ধুনীয়াকৈ উলিয়াই ল'লোঁ। চাওকচোন কি ধুনীয়া হৈছে। তো ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কিন্তু কৰি দিব। তো আজিলৈ আহিলোঁ, বাই বাই।